গাইজ আজি আলোচনা কৰিম ট্ৰান্সলেশ্যন কি ট্ৰান্সলেশ্যন হ'ল যিবিলাক তোমালোকক অসমীয়াত দিয়া থাকিব অসমীয়াৰ পৰা ইংৰাজীলৈ অনুবাদ কৰিব লাগিব এইবিলাক সচৰাচৰ মেট্ৰিকত বা H.S.L.C ত আহিয়ে থাকে আৰু সচৰাচৰ এনুৱেল এক্সাম বা হাফ ইয়াৰলিত আহিয়ে থাকে চ' আজি এইবিলাক আলোচনা কৰিম চ' যদি তোমালোকৰ অসমীয়াত থাকে বাঘ হিংস্ৰ জন্তু ইংলিছত কি হ'ব দ্য টাইগাৰ ইজ এ প্ৰেচিয়াছ এনিমেল তাৰপিছত দিছে যোৰহাটত এখন কৃষি বিশ্ববিদ্যালয় আছে There is an agricultural university at যোৰহাট মোক এখন একটকীয়া নোট দিয়া Give me a 1 rupees note Give me a 1 rupees note আলেকজাণ্ডাৰ মেচিডনৰ এজন ৰজা আছিল Alexander was a king of Macedon Alexander was a king of Macedon ইয়াৰ পিছৰ বাক্যলৈ চোৱা অনুগত পুত্ৰই মাক দেউতাক আনন্দ দিয়ে An obedient son gives pleasure to his parents ভৱিষ্যত আমাৰ অজ্ঞাত The future is not known to us The future is not known to us ৰজনীকান্ত বৰদলৈক অসমৰ স্কট বোলা হয় ৰজনীকান্ত বৰদলৈ is called the Scot of Assam ইয়াৰ পিছত আছে ধনী মানুহে দুখীয়াৰ দুখ বুজা উচিত The rich should feel for the poor তাৰ পিছৰ বাক্যটো হ'ল অসমৰ চাউল বৰ ভাল The rich of Assam is very good এইটো ইম্পৰ্টেণ্ট হয় বাক্যটো ৰাণীগঞ্জৰ কয়লা বিখ্যাত The coal of Raniganj is famous The coal of Raniganj is famous ইয়াৰ পিছৰ বাক্যবলৈ গুচি যাওঁ চ' ইয়াতে দিয়া আছে প্ৰথমতে তোমালোকক গছৰ পাতবোৰ সেউজীয়া The leaves of trees are green The leaves of trees are green গছে আমাক ফুল আৰু ছাঁ দিয়ে Trees give us flowers and shadow Trees give us flowers and shadow জ্ঞানীলোকে কয় এজোপা গছ 10জন পুতুকৰ সমান Wise men say, a tree is equal to 10 suns double inverted comma ভিতৰত হ'ব okay ইয়াৰ হৈছে তুমি গছৰ যত্ন কৰানে Do you take care of trees Do you take care of trees ইয়াৰ পিছৰ বাক্যটো হ'ল পৃথিৱীখন সেউজীয়া কৰি ৰাখিবলৈ আমি গছৰ যতন কৰিবই লাগিব A tree to keep the world green we must take care of trees ই কৈছে To keep the world green we must take care of trees গছ আৰু প্ৰাণীয়ে ইটোৱে সিটোৰ ওপৰত নিৰ্ভৰশীল Trees and animals are dependent on each other Trees and animals are dependent on each other এইবিলাক বাক্য কি খুবেই ইম্পৰ্টেণ্ট এইবিলাক মেট্ৰিকৰ বা এনুৱেল বা হাফ ইয়াৰলি এক্সামত আহিয়ে থাকে চ' ইয়াৰ পিছৰ চেণ্টেন্সলৈ গুচি যাওঁ ইয়াত চোৱা অসম এখন ধুনীয়া প্ৰদেশ Assam is a nice province Assam is a nice province ই ভাৰতৰ উত্তৰ প্ৰান্তত অৱস্থিত It is situated on the northeast of India It is situated on the northeast of India okay শ্ৰীমন্ত শংকৰদেৱ অসমৰ মহানতম ব্যক্তি শ্ৰীমন্ত শংকৰদেৱ is the greatest man of Assam শ্ৰীমন্ত শংকৰদেৱ is the greatest man of Assam ইয়াৰ পিছৰ বাক্যটো হ'ল মানুহে সদায় লগৰীয়া মানুহক ভাল পাব লাগে Man should always love his fellow man Man should always love his fellow man তুমি মটৰ গাড়ী চলাব জানানে Do you know how to drive a motor car Do you know how to drive a motor car শিক্ষকজনে ৰমেনক ক'লে আলিবাট পাৰ হওঁতে সাৱধান হ'বা The teacher said to Roman, Be careful when you
cross the road. The teacher said to Robin, be careful when you cross the road. আজি এইবিলাক বাক্য আমি আলোচনা কৰিলোঁ আৰু এইবিলাক বাক্য তোমাৰ মেট্ৰিকত আহিয়ে থাকে। যদি এই বাক্যবিলাক বা এনেকুৱা ৱাৰ্ডবোৰত যদি PDF লাগে, এনেকুৱা পেজৰ কি থাকে PDF লাগে, তেনেহ'লে ডেছক্ৰিপশ্যনত PDF লিংক দিয়া হ'ব, তোমালোকে ইয়াৰ পৰা ডাউনলোড কৰি ল'ব পাৰা। আৰু আমাৰ এনেকুৱা টাইপৰ ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব, লাইক এণ্ড শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অ'কে, থেংক ইউ।